কেনেকুৱা লাগিছে এতিয়া একদম চুলি তুলি বান্ধি ললো আৰু এইবিলাক দেখিছেনে ইমান ধুনীয়া ধুনীয়া এতিয়া মই এটা চাইকেল ভাড়াত ললো এইটো চাইকেল Hey guys, welcome back to my channel. My name is Bindas Vlog. আৰু আজি মই আহিছো কলিকতাৰ এখন ফেমাস পাৰ্ক অকল কলিকতাৰে নহয় এখন ইণ্ডিয়াৰ এখন ফেমাস পাৰ্ক আৰু ইয়াত এই নামটো হৈছে ইকো পাৰ্ক আৰু এখন পাৰ্কখন ইমানেই ডাঙৰ যে মই আপোনালোকক কি ক'ম আৰু একেদিনাই শেষ কৰিব নোৱাৰি আৰু মানে ইমান মানুহ হৈছে দেখিছেনে আৰু এই পাৰ্কখনত সোমাবৰ কাৰণে 4খন গেট আছে 1 নম্বৰ গেটেৰে সোমালে আটাইতকৈ সুবিধা হয় আৰু এইবিলাক চাইকেল ৰেণ্টত পোৱা যায় চাইকেল লৈ ঘূৰিব পাৰি ফুৰিব পাৰি আৰু টয় ট্ৰেইন আছে টয় ট্ৰেইনত গোটেইখন ঘূৰাব পাৰে ফুৰাব পাৰে আৰু এয়া দেখিছেনে পানী আৰু এইটো এনেই লেক টাইপ এটা বনোৱা আছে আৰ্টিফিচিয়েল লেক টাইপ বনোৱা আছে আৰু একেবাৰে মাজত দেখিছেনে আইলেণ্ড এটা আছে সেই আইলেণ্ডত থকাৰ ব্যৱস্থাও আছে আৰু আপোনালোকে যদি ইচ্ছা কৰে সেই আইলেণ্ডত থাকিব পাৰে আৰু ইমান মানুহ দেখিছেনে মানে যদিও ইমান মানুহ কিমান মানুহ এই পাৰ্কখনৰ ভিতৰত সোমাই আছে নাজানো যদিও ইমান মানুহ সোমাই আছে নহয় মানে ইমান ডাঙৰ স্পেচ বহিবলৈ একো অসুবিধা নাই টিকেট কাটিবলৈ একো অসুবিধা নাই 4খন গেটেৰে 4টা কাউণ্টাৰ আছে আৰু মানে বিৰাট ধুনীয়া আৰু যদি আপোনালোকে কোনোবাই কলিকতালৈ আহে আৰু এই পাৰ্কখন কিন্তু কেতিয়াও মিছ নকৰিব ভিতৰত চাবলগীয়া বস্তু বহুত আছে এতিয়া মই আপোনালোকক দেখাম এফালৰ পৰা দেখাম ক'ত কি আছে আৰু মই নিজেও জাষ্ট সোমাইছোঁহে সোমাই মানে ইমানেই ভাল লাগিছে নহয় মই ফুলেই চামনে মানুহেই চামনে পানীয়ে চামনে এনেকুৱা লাগিছে ভাগৰ লাগি গৈছে আপোনালোকক দেখাই আছোঁ ৰখিব কিন্তু ভিডিঅ'টো অকণো কাটকুট নকৰিব একেবাৰে শেষলৈকে চাব আপোনালোকে এতিয়া চাইকেল চলাই থকা দেখিছোঁ ভিতৰত মানুহবিলাকৰ চাইকেল ৰেণ্টত পোৱা যায় আৰু মই চেষ্টা কৰিম ময়ো এখন চাইকেল ল'বলৈ চেষ্টা কৰিম তেতিয়া মই গোটেই পাৰ্কখন ঘূৰিব পাৰিম ফুৰিব পাৰিম বতাহ মাৰি আছে ইমান ধুনীয়া বতাহ মাৰি আছে আৰু এয়া হৈছে মই এইফালে খেল খেলি আছে সৰু বাচ্চাবিলাকেও খেলি আছে আৰু পানীখিনি ইমান ধুনীয়া দেখিছেনে ইয়াত ইচ্ছা কৰিলে বটিং কৰিব পাৰি এইবিলাক দূৰত দেখিছেনে এইবিলাক কৰি আছে মানুহে বুক কৰিব লাগিব টিকেট ল'ব লাগিব চবতে মানে এক্সট্ৰা টিকেট ল'ব লাগিব আৰু এইবিলাক ইচ্ছা কৰিলে খেলিব পাৰে উঠিব পাৰে মানে খুব ধুনীয়া এটা পৰিৱেশ আৰু এতিয়া মই এখন চাইকেল ভাড়া ল'লোঁ আৰু এই চাইকেলখন চলাওঁ এতিয়া এইখন আধা ঘণ্টা লয় আধা ঘণ্টাত 150 টকা লয় আৰু টিলিঙাও আছে দেখিছেনে যিহেতু একদম গোটেই ৰাউণ্ড মাৰিবলৈ অলপ অসুবিধা হ'ব খোজকাঢ়ি সেইকাৰণে এখন চাইকেল লৈ লৈছোঁ দেখিছেনে এইয়া চাইকেল চলাই আছোঁ একদম পাৰ্কৰ ভিতৰত চাইকেল চলাই আছোঁ পুৰা স্পীড দিছোঁ এনেকুৱা মজা লাগিছে নহয় আৰু হাফ এন আৱাৰ দিয়ে চাইকেলখন আৰু 150 টকা লয় আধা ঘণ্টাত 150 টকা লয় আৰু এই যে চাইকেল চলাই আছোঁ মজা লাগিছে আৰু এইফালে পানী আৰু ইয়াত আছে জেপানিজ ফৰেষ্ট আছে আৰু কিবা কিবি বহুত কিবা কিবি আছে সেইবিলাক আপোনালোকক দেখাম প্ৰথমে অকণমান চাইকেল চলাই লওঁ এতিয়া মোৰ চাইকেল চলোৱা হৈ গ'ল এতিয়া মই গৈ আছোঁ চাইকেলখন দিবলৈ যিহেতু আধা ঘণ্টাহে মাত্ৰ চলাব লাগে সেইটো কাৰণে মানে আধা ঘণ্টাত 150 টকা লয় আৰু মই অলৰেডি বহুত চলালোঁ ভাগৰ লাগি গ'ল গৰম উঠি গৈছে দেখিছেনে এতিয়া চাইকেলখন দি লওঁ আৰু ইমান বেছি মানুহ আহিছে চাইকেলৰ টিলিঙা দি তাৰপিছতে বিৰাট ভাল লাগিলে ইয়াত আহি আপোনালোকে এবাৰ কিন্তু আহিব নহাকৈ কেতিয়াও নাথাকিব আৰু এতিয়া মই আপোনাক ফুলবিলাক দেখাম ৰঙা নীলা ইমান ধুনীয়া ফুল ফুলি আছে আৰু চবেই খানা লৈ আহিছে জেগাই জেগাই পাতি লগাই লৈছে খানা খাইছে যিহেতু নিউ ইয়েৰ চলি আছে আৰু এইটো টাইমত মানে সকলোৱে পিকনিকৰ ছিজন হয় আৰু সেই আৰু এতিয়া গৈ আছোঁ দিবলৈ এতিয়া ইয়াতে জুচ বনাই আছে জুচ খাম এতিয়া 2 গিলাচ জুচ লৈছোঁ 1 গিলাচ অৰেঞ্জ আৰু 1 গিলাচ মিক্স লৈছোঁ মিক্স ফ্ৰুটছ এতিয়া খাই লওঁ যিহেতু একদম ডিঙি চিঙি শুকাই গৈছে আকৌ লগ পাই আছোঁ
এতিয়া জুচটো খাই দিলোঁ, এতিয়া অকণমান আৰাম লাগিছে আৰু এতিয়া আকৌ বেলেগ এটা পাৰ্টত যাম। পুৰা গৰম উঠি গ'ল, এতিয়া একদম চুলি তুলি বান্ধি ল'লোঁ আৰু এইবিলাক দেখিছেনে ইমান ধুনীয়া ধুনীয়াকৈ সজাই ৰাখিছে। আৰু বাগানভিলা চাইকেল আহি আছে পেকত আৰু এইবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াৰ ভিতৰত কিবা এটা আছে, কি আছে সেইটো চাবলৈ গৈ আছোঁ আৰু ইমানেই ভাল লাগিছে নহয়। আৰু ইভিনিং টাইমত যে ইমান ভাল লাগিব। আৰু এইফালে চাওকচোন, ৰাইটত আছে এইবিলাক আৰু লেফ্টত আছে। ইয়াৰ ভিতৰত কিবা এটা আছে, কি আছে নাজানো আৰু এইটো পানীৰ ভিতৰত কিমান ধুনীয়া নাজাৰা দেখিছেনে। আৰু এইটো হৈছে এটা চ'লাৰ পেনেলছ আৰু এইটো বনাই থৈছে ভিতৰত, কিন্তু চবফালে বন্ধ আছে, গেটবিলাক বন্ধ আছে। আৰু পোৱালি এটাই খুন্দা মাৰি দিছে, তাৰপিছত কৈছে চ'ৰি ইটছ অ'কে বাবু। আৰু এই বাহিৰৰ পৰা দেখিবলৈ খুবেই ধুনীয়া লাগিছে, ভিতৰত তেনেকৈ চাবলগীয়া একো নাই, এনেই লাইট অলপ লগাই থৈ দিছে তেনেকুৱা ধৰণে। তাৰপৰা এতিয়া যাওঁ এইফালে, এখন বাংলাৰ গ্ৰাম মানে বাংলাৰ এখন গাঁও আছে। কলিকতালৈ আহিছোঁৱে যেতিয়া বাংলাৰ গাঁওখননো কেনেকৈ ৰাখে, সেয়াই বাংলাৰ গাঁৱৰ আৰ্হিত কিবা এটা বনাই থৈছে, সেইটোও চাওঁ। কিন্তু ইয়াত ভিতৰত সোমোৱাৰ পিছত মানে চব জেগাতে আপুনি আকৌ এক্সট্ৰা টিকেট ল'ব লাগিব। চব জেগা পাৰ্টকৈ আছে আৰু ভিতৰত একো অসুবিধা নাই। আপোনালোকৰ টয়লেটৰ কাৰণেও একো অসুবিধা নাই আৰু খোৱাৰ বস্তুৰ কাৰণেও একো অসুবিধা নাই। ধুনীয়াকৈ আৰামছে বহিবও পাৰিব, ইমান ডাঙৰ এৰিয়া মানে খুব ভাল লাগিছে। ইয়াত আহি শান্তিয়ে লাগিছে আৰু ছেকেণ্ড টাইম বেছি ভাল লাগিব। ঠিক এতিয়া ঠাণ্ডা দিনত 3টা বজাৰ পিছত খুব ভাল লাগিব, পূৰা লাইটবিলাক অন হৈ যাব যে দেখিবলৈ এটা বেলেগেই লাগিব। আৰু পানীৰ মাজততো ক'বই নালাগে আৰু খুব ধুনীয়া লাগিব। এতিয়া যাওঁ বাংলাৰ গ্ৰাম, তাতো টিকেট লিখি থোৱা আছে, 30 টকা লিখি থোৱা আছে। গতিকে সোমাই চাওঁ, আহিছোঁ যেতিয়া আপোনালোককো দেখাওঁ নে কি কয়। আৰু এয়া খেতি বাৰীৰ আৰ্হিত বনাই থৈ দিছে, কিন্তু খুব ভাল লাগিছে। ইমান ডাঙৰ এৰিয়াত ইয়াৰ মাজতে এখন গাঁও বনাই থৈছে খুব ধুনীয়াকৈ। এইবিলাক খেৰী ঘৰবিলাক বনাই থৈ দিছে আৰু এইফালে যেনেকৈ মানুহৰ পুখুৰী থাকে, পুখুৰী এটাও বনাই থৈ দিছে। আৰু এইবিলাক ঘৰবিলাক বনাই থৈ দিছে এনেকুৱা ধৰণে, এইবিলাক দেখিছেনে। আৰু যিহেতু বাংলা মানুহে এনেকৈ ঘৰত কিবা কিবি আৰ্ট কৰি ৰাখে নিজৰ হাতেৰে, এইবিলাক খুব ধুনীয়াকৈ বনাই থৈ দিছে। আৰু বাৰাণ্ডাত বহি এইফালে কিতাপ পঢ়ি আছে, এইফালে এজনে ফুল বুটলি আছিলে চাগে, মোনা এটা আছে, এনেকুৱা ধৰণে খুব ধুনীয়াকৈ। আৰু গৰু গাড়ী দেখিবলৈ পোৱা যায়, এয়া হৈছে গৰু গাড়ী। এইবিলাক গৰু গাড়ী মানে কমপ্লিট এখন গাঁও বনাই থৈছে আৰু ইয়াত। আৰু এয়া দেখিছেনে গৰু গাড়ী। আৰু ইয়াত বাৰাণ্ডাতে মানে এচাৰি লৈ গৰু গাড়ীৰ চালকজন চাগে অলপ জিৰণি লৈছে, সেই তেনেকুৱা ধৰণে। গছ গছনি আছে এইফালে, এইবিলাক চব হাতেৰে আঁকি থয় বাংলা মানুহে। এয়া আৰু এইবিলাক শাকৰ খেতি কৰিছে, প্ৰত্যেকৰে ঘৰে ঘৰে এখন এখন মানে শাকনি বাৰী আছে। মানুহবিলাকে ইমান চিঞৰি থাকে, ময়ো চিঞৰিছোঁ বাৰু। আৰু এইবিলাক লাও গছ মানে এনেকুৱা লাগিছে সঁচাকৈ এখন গাঁৱৰ ভিতৰত আছোঁ তেনেকুৱা লাগিছে। মানে এই বাংলাৰ গাঁওখনত সোমাই এনেকুৱা লাগিছে সঁচা হৈছে এখন গাঁৱৰ ভিতৰত আছোঁ তেনেকুৱা লাগিছে। সৰু সৰু ঘৰবিলাক আৰু বেৰত ইমান ধুনীয়া ধুনীয়াকৈ আঁকা আছে, তেওঁলোকে বগাকৈ আঁকা আছে। আৰু এইবিলাক বেঙেনা, এইবিলাক কিন্তু অৰিজিনেল হয়, বেঙেনা খেতি কি ধুনীয়াকৈ। এয়া আৰু ইয়াৰ ভিতৰতে এখন বজাৰো মানে কৰি ৰাখিছে, এই বজাৰখনো আপোনালোকক দেখাম মই। এইখন হৈছে হাটখোলা বজাৰ, এয়া হাটখোলা বজাৰ। বজাৰতনো কি কি আছে এতিয়া চাওঁচোন। এইফালে বজাৰত ফল মূল বিক্ৰী কৰি আছে এজনে, এয়া ফল মূল বিক্ৰী কৰি আছে। আৰু বজাৰত মানুহ বহুত হৈছে দেখিছেনে। আৰু এইগৰাকীয়েও বিক্ৰী কৰি আছে ফল মূল, মানে বজাৰত বহুত ভিৰ। গতিকে বজাৰত আজি বস্তু নিকিনো, ওলাই যাওঁ। আৰু এয়া আৰু ইমান ভাল লাগিছে, এখন ধুনীয়া সুন্দৰ গাঁও।
এইফালে পালেং শাক কৰিছে, বিলাহী খেতি কৰিছে, পুৰা গছ-গছনি, মানে গাঁওখন খুব ধুনীয়া কিন্তু দেই, একেবাৰে পুৰা গছ-গছনি চব আছে, পুখুৰীও আছে। মানে এই গাঁওখনৰ মানুহবিলাক চাগে খুব কৰ্মী চাগে, খুব কাম কৰে চাগে, সেইটো কাৰণে। আৰু ঘৰবিলাক দেখিছেনে ইমান অকণমানি অকণমানি, ইমান ধুনীয়া। এইফালে টেকেলি এটা আঁৰি থৈ দিছে, কি টেকেলি নাজানো আৰু এইটো। আৰু এইফালে গৰু আছে, বহুতে গৰু পোহে, গৰু আছে। আৰু এয়া শাক খেতি চাগে নতুনকৈ ছিটিয়াই থৈছে। খুব ধুনীয়া পৰিৱেশ গাঁৱৰ ভিতৰত। এইফালেও পুখুৰী আছে, এইফালে কোনোবা এতিয়া সোমাইছোঁ হিষ্ট্ৰী অফ বেংগল, এই কিবা কিবি লাগি আছে, খানা খাইছিলোঁ যে। আৰু এইবিলাকত কিবা হিষ্ট্ৰী সোমাই আছে, কিন্তু মই নাজানো, সেইটো কাৰণে ক'বলৈ অকণমান দিগদাৰী হৈছে এইবিলাক। মানে ভুল ভুলেয়া টাইপ বনাই থৈ দিছে, আকৌ মানে এনেকুৱা টাৰ্ণিং কৰি কৰি। এইটো একচুৱেলি এটা ভুল ভুলেয়া টাইপ বনাই থৈছে। আমনি লাগি গ'ল, কি ভিডিঅ' দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানিছোঁ। আৰু এতিয়া ওলাই দিম ঘৰলৈ, কিয়নো মানে বহুত আমনি লাগিলে, ভাগৰো লাগিলে। আমনি লগা নাই আচলতে, ভাগৰ লাগিছে, গৰম উঠিছে আৰু ইমান মানুহ আছে। আৰু আচলতে কি হয়, ভিডিঅ' বনাই থাকিলে ইমান এনজয় কৰাই নহয়, ভিডিঅ'ৰ চক্কৰত লাগি থাকোঁতে যায়। সেইটো কাৰণে এতিয়া অকণমান অফ কেমেৰা অলপ ঘূৰোঁ ফুৰোঁ। ভিডিঅ' বনাই থাকিলে মানে একেবাৰে মানে ভালকৈ চোৱাই নহয়, ভিডিঅ' বনাই থাকোঁতেই যায় আৰু। তো এতিয়া অকণমান চাই লওঁ, নিজেও ফটো চটো অলপ উঠি লওঁ, নে কি কয়? এইবিলাক ফুলবিলাক ইমান ধুনীয়াকৈ আছে, দেখিছেনে? এতিয়া কথা নকওঁ, ভাগৰ লাগিছে, মানুহবিলাকে দেখাই গৈ আছোঁ, আপোনালোকে চাই গৈ থাকিব। মাজে মাজে কথা ক'ম বাৰু। জুচ খালোঁ 2 গিলাচমান, পানী খালোঁ, বহুত কিবা কিবি খালোঁ, মানে পনীয়া বস্তু খাই আছোঁ। তথাপিও মানে পানী এইটো ক'ৰ পৰা পৰি আছে, এইটো ৱাটাৰ হেৰি এইফালে ষ্টিম দি আছে। আৰু মানুহবিলাক কিন্তু ইয়াত বহিবলৈ খুব ভাল পাইছে, বহি পেলাই আৰু তেওঁলোকে নিজে নিজে নিজৰ খানা লৈ আহিছে, পাতি লগাইছে, পাতি পাৰিছে আৰু বহিছে। যিহেতু বহুত ডাঙৰ এৰিয়া, য'তে ত'তে বহিব পাৰি। আৰু যিহেতু বৰষুণ নাই বহুত দিন, চব পুৰা চাফা হৈ আছে। য'তে ত'তে বহি মানুহবিলাকে খানা খাইছে, সৰু বাচ্ছাবিলাকে খেলিছে, পুৰা এনজয় কৰিছে।
আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখালোঁ ইকো পাৰ্ক আৰু এখন আছে নিকো পাৰ্ক। এখন হৈছে ইকো আৰু এখন আছে নিকো। মই কেতিয়াবা নিকো পাৰ্কখনো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ, দীঘলেই হৈ গৈছে চাগে। আপোনালোকৰ কাৰণে অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে সকলো শান্তিৰে থাকক, সুখেৰে থাকক। আৰু এটা ইয়াতে কথা কওঁ যে আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাগৰ লাগি গ'ল, ফেফাই আছোঁ দেখিছেনে। গতিকে সামৰি দিছোঁ আৰু এতিয়া আকৌ অলপ টাইম বহিম, কিবা এটা খাম, তাৰপিছতে চিধা ঘৰ যাম। বাই বাই, টেক কেয়াৰ।